আনি পিয়াহত ডিঙি ফাটি তেজ ওলালেও তেনেকৈ মৰিম মই। বিহুনো মাৰিবলৈ দেখি জয়া তুমি থবা জপনা বিহুনো মাৰিবলৈ যা শত্ৰুৰ লগত যুঁজিবলৈ আপুনি শক্তি গোটাব লাগিব। ইতিহাসখন এনেকৈ থাকিব অসমীয়া। মন্ত্ৰীয়ে কৰিব অংক আৰু নিৰীহ প্ৰজাই ভুগিব লাগিব দণ্ড। এয়াই হৈছে ৰাজতন্ত্ৰ, হয়তোবা ভৱিষ্যতৰ গণতন্ত্ৰ। আহোম ৰাজ্যৰ সুন্দৰ ভৱিষ্যত এটাক এনেকৈ আৱেগৰ নৈত ভহাই দি অতীত হৈ যাবলৈ নিদিব। মই আপোনাৰ ভৰিত ধৰিছোঁ বঙহৰদেউ। মাৰৰ বুকুত সোমাবলৈ মন যায়। ভাবি ল'বি মাৰৰ বুকুখনত ৰাজদ্ৰোহৰ ঘাঁ লাগিছে। যদি কেতিয়াবা মাৰৰ মুখেৰে নিচুকনি গীত শুনিবলৈ মন যায়, বুজি ল'বি মাৰৰ মুখখনত ৰজাই পিন্ধি থকা চোলাটোৰে সোপা মাৰি ধৰিছে। জানো দৈত্য দানৱৰ দেশ যদি সখীহঁতে সোধে কৈ দিব স্বামীৰ মৰম মোৰে বৰকৈ কান্দিছে, চকু পানী মুচিবলৈ গৈছে। যদি আত্মীয় স্বজনে সোধে কৈ দিব ৰজাই নিজৰ স্বাৰ্থত বিক্ৰী কৰিবলৈ ওলোৱা দেশখনক ৰক্ষা কৰিবলৈ গৈছে। যাতে ভৱিষ্যতে কোনো ৰজা ঘৰীয়াই আমাৰ জাতি আৰু মাটিৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে।